লৈছে ছোৱালীক দিবৰ কাৰণে দেখিছা। So hello guys, welcome to our vlog. So guys, সবকে নৱবৰ্ষ আৰু ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ. So guys, মানে আজি আমি গৈ আছোঁ শিৱসাগৰ ৰংঘৰলৈ. ৰংঘৰত আজি হৈ আছে মুকলি বিহু. অলপ পাছত আমি লগ পাইছোঁ আপোনালোকক তাত. So ভিডিঅ'টো লাষ্টলৈকে চাই থাকক. আৰু এতিয়া আমাৰ মাজত মানে উপস্থিত হৈছে আমাৰ মোৰ লগৰ মানে গীটাৰ থাকো গৈ এয়া ৰঙালী বিহু So guys, এতিয়া আমি লগ পাইছোঁ আপোনালোকক তাত. তো লাষ্টলৈকে চাই থাকিব ভিডিঅ'টো. ক'ত আহিব লগা হৈছে মানে কি হ'ল গাইজ, মানে মাইক লগোৱা নাই, সেইকাৰণে চাউণ্ড কোৱালিটি অলপ বেয়া আহিব পাৰে, তাৰ বাবে ক্ষমা কৰি দিব. So guys, ভিডিঅ' হৈ আছে, আপোনালোকক লগ পাইছোঁ অলপ পাছত, মানে এতিয়া ভিডিঅ' কৰিব দিগদাৰ হ'ব অলপ. So guys, লগ পাইছোঁ অলপ পাছত হ'ব. 20 minutes later. এইফালে এতিয়া ভাইটিক লগ পাই গ'লোঁ, ধুনীয়াকৈ ভাইটি এটা ব্লগিং বনাই আছোঁ, লগ পাই গ'লোঁ। মই মানে প্ৰেংকৰ কাৰণে প্লেনিং কৰি আছোঁ, মানে ছোৱালী চাই আছোঁ, ধুনীয়া ছোৱালী কোনজনী হয়। আজিকালি মানে কি হ'ল, চবকে ধুনীয়া দেখিছোঁ ন, তো অকণ দিগদাৰ হৈ যায় মানে কোনজন ধুনীয়া বাচিবৰ কাৰণে। আৰু ফুল লৈছোঁ ছোৱালীক দিবৰ কাৰণে, দেখিছা নাই। বাকী আপোনালোকৰ ভাইটিসকলৰ চেনেলটো যিসকলে চাই আছে, ছাবস্ক্ৰাইব কৰি দিব, ছাপৰ্ট কৰিব, অকণমান নতুনকৈ ষ্টাৰ্ট কৰিছে ন। তো আৰু সকলোলৈকে বিহু শুভেচ্ছা থাকিলে আপোনালোক সকলোলৈকে থেংক ইউ ছ' মাছ। মোৰ বিহু থেংক ইউ ছ' মাছ, থেংক ইউ।
চ' গাইজ মানে আহোঁতে ভিডিঅ' কৰা নহ'ল, বহুত বৰষুণ দি দিলে, মোবাইলটো উলিয়াব নোৱাৰিলোঁ, মানে ভিডিঅ' কৰা নহ'লে অলপো। চ' গাইজ মানে এনেই সৰু সুৰা ভিডিঅ' এটা বনালোঁ, কেনেকুৱা কি পালে জনাব। চ' গাইজ যদি চাই ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগ পাইছোঁ অন্য এটা ভিডিঅ'ত। তাত থাকিলে বাই বাই।